Hello friends, আজি আমি গৈ আছো মৰিগাঁও। এতিয়া পাইছো যোৰাবাটৰ পৰা আমি গৈ অলপ আগত পাম সোণাপুৰ। বহু দিনৰ মূৰত প্ল্যান কৰি ওলাইছো আজি, তো চাওঁ বাইক লৈ ওলালো। ৰ'ব ফ্ৰেণ্ডছ, মই অকলে অহা নাই, মোৰ লগত মোৰ মিছেছ আছে, এয়া কৰবী, আৰু আমি দুজনে একেলগে ওলালো আজি। মোৰ একচুৱেলি মৰিগাঁৱত মোৰ লগৰ এজনৰ ঘৰ, তো তাতেই আমি প্লেনিংটো তাতেই যাম, আৰু তাৰ পৰা আমি ক'ত যাওঁ চাই লওঁ, গ'লে গম পাব। আহকচোন চাই আহোঁ। ইমান দূৰ আহি পালোঁ জাগিৰোড। পাম আৰু নাই বোলা আৰু 10 কিলোমিটাৰমান আছে জাগিৰোড পাবৰ কাৰণে। কিন্তু এইখন ব্ৰিজৰ পৰা এই ভিউটো চাওক না, ইমান ধুনীয়া লাগি আছে। খালি আহোঁতে বহুত দেৰি হৈ গ'ল, তো সেইকাৰণে আপোনালোকক গোটেইখিনি বস্তু দেখাব নোৱাৰিলোঁ। ইমান বৰষুণ দিছে, গোটেই তিতিয়ে থাকিলোঁ। তো আজি নেক্সট ডে ৰাতিপুৱা এতিয়া গৈ আমি নেক্সট আমাৰ ডেষ্টিনেশ্যনলৈকে যাম। এয়া চাওক ইমান ধুনীয়াকৈ পানীখিনি আহিছে। আমি আহিছোঁ ইয়াতে কাৰ্বি আংলঙৰ এটা জেগা, তো ইয়াতে এটা মন্দিৰো আছে, শিৱ মন্দিৰ। মানুহে কয় এই শিৱ মন্দিৰটো বোলে বহুত মহত্ব আছে। এয়া চাওক ইমান ডাঙৰ শিল, আৰু আগত ইমান ভিউবিলাক চাওকচোন আপোনালোকে। পানীখিনি অলপ চুই চাম বুলি ভাবিছিলোঁ, কিন্তু আগত নগ'লোঁ, ভয় লাগিল ক'ৰবাত পিছলি পৰিলে। এই ব্ৰিজখনত আমি বহুত ফটো উঠিলোঁ গোটেইকেইটাই। চাওঁতে দেৰিয়ে হৈ গ'ল। বলক যাই থাকোঁ লাহে, কিন্তু ইয়াতে শুনিছোঁ বোলে ৰাস্তাত হাতী ওলায়, তো সেইটো কাৰণে আমি দেৰি নকৰি সোনকালে ওলাই গ'লোঁ।